ৰাইজসকল, আজি মই লৈ আহিছোঁ আপোনালোকলৈ সহজতে বনাব পৰা পালেং শাকৰ লগত শ'ল মাছৰ জোল। মই প্ৰথমতে শ'ল মাছটো এইদৰে কেৰাহীখনত ফ্ৰাই কৰি ল'ম। সেই একেখিনি তেলেই মই ৰাখিম, বেলেগ তেল নিদিওঁ। সেই তেলখিনিতে মই এনেকৈ নহৰু কেইটামান থেতালি দি দিছোঁ। আপোনালোকে যদি আদা আৰু পিঁয়াজ দিম বুলি ভাবে তেতিয়া আপোনালোকে দিব পাৰে, কিন্তু আজি মই একেবাৰে সহজতে বনাইছোঁ। নহৰু কেইটামানকে থেতালি পেলাই এনেদৰে দি দিছোঁ। নহৰুটো অকণমান ৰঙা হোৱালৈকে ভাজি থাকিব। তাৰপাছতে এনেকৈ মই বিলাহী দুটা কাটি লৈছোঁ, কাটি লৈ এইদৰে দি দিছোঁ। অকণমান দেৰি লৰাই থাকিম। মই আচলতে ঘৰতে মাছ ধৰিছিলে, তাৰে এটা শ'ল মাছ মই এইদৰে বনাইছোঁ। আপোনালোকে যদি সৰহকৈ বনাই তেতিয়াহ'লে সৰহকৈ বনাব। মই এটাহে বনাইছোঁ দেই। এতিয়া মই বিলাহীখিনি গলিবৰ কাৰণে মই নিমখখিনি দি দিছোঁ। নিমখ অকণমান সৰহ যেন লাগিব পাৰে, কিন্তু নিমখ সৰহ নহয়, আচলতে মই গোটেই তৰকাৰীখিনিৰ জোখতে মই দি দিলোঁ। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি দিম। ঢাকি দিয়াৰ পাছত এনেদৰে মই হালধি অলপ দি দিলোঁ। হালধিখিনি জোখমতে দি পেলাই এইদৰে মই লৰাই হেতাখনে অকণমান ভাঙি দিম, বিলাহীখিনি যাতে ভালকৈ গলি যায়। এনেদৰে মই ভাঙি অকণমান তেলটো ওলোৱালৈকে এনেদৰে মই ভাজি থাকিম। ভাজি লৈ মই এনেকৈ পালেং শাক দুমুঠি কাটি লৈছিলোঁ, সেই পালেং শাক দুমুঠিও এনেদৰে দি দিম। দি লৈ ভালদৰে এনেকৈ লৰাই দিম। অকণমান সময় লৰাই থাকিব। আপোনালোকে চবেই চাগে পালেং শাক ঘৰতে খায়েই, কিছুমানেতো ঘৰতে কৰে চাগে। মই পিছে কিনি আনিছিলোঁ এয়া পালেং শাক। এয়া মই আলু কেইটামানো দি দিলোঁ, কিন্তু আলুকেইটা মই আগতে কুকাৰটোতে বইল কৰি ল'লোঁ। বইল কৰি দিলে ভাল, কাৰণ শাকখিনি সোনকালে সিজিয়ে যায় যে। এনেদৰে মই আলুখিনি দি দিয়াৰ পাছত অলপ সময় ঢাকি দিলোঁ। যেতিয়া অলপ পানীখিনি নিজে নিজে কমি গ'ল, ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ গ'ল, তেতিয়া মই উতলা গৰম পানী এবাটিমান জোখৰ দি দিলোঁ। দি দিয়াৰ লগে লগে মই এনেকৈ মাছ কেইপিচো তাতে দি দিলোঁ। মাছ কেইপিচ দি দিয়াৰ পাছত মই এনেকৈ ঢাকি দিম। ঢাকি অকণমান গেছটো কমাই পেলাই এনেকৈ ধুনীয়াকৈ গোটেইখিনি মিক্স হ'বৰ কাৰণে দিম। তাৰপাছতে ধনিয়া কেইডালমান দি দিয়া মাত্ৰকে আৰু বফে কৰি দিব লাগে। এয়া মই বাতিটোতে উলিয়াই লৈছোঁ, চাওকচোন। এয়া বহুতৰ কাৰণেই ভাল পালেং শাক, আৰু ঘৰৰ মাছটোতো ভালেই দিয়কচোন। কিনা মাছবোৰতকৈ ঘৰৰ মাছটো এনেও ভাল। এয়া পালেং শাকৰ লগত জোল আমাৰ গাঁৱৰ মানুহবোৰেতো প্ৰায়ে খায়। আপোনালোকেও এনেকৈ খাব। মোক প্লিজ লাইক এটা আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।